বন্ধুসকল, আমি আজি এয়া কাছমাৰীৰ প্ৰত্নতাত্ত্বিক বা শৈলস্তম্ভ, যাক ৰজাবাৰী বুলি কয়, এই অঞ্চলত উপস্থিত হৈছোঁহি। সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি আহিছোঁ। আমি বিষ্ণুপুৰ গাঁৱৰ বিভিন্ন মানুহৰ ঘৰলৈ গৈছিলোঁ। তাত দেখা পাইছিলোঁ ঘৰে ঘৰে এই অসমৰ ঐতিহ্য বহনকাৰী শিলৰ মূৰ্তি, শিৱলিংগ উদ্ধাৰ হৈছে, মানুহে ৰাখিছে। কিন্তু যি ধৰণৰ সংৰক্ষিত হ'ব লাগিছিলে সেই ধৰণৰ সংৰক্ষণ দেখা পোৱা নাই। আমি এই ৰজাবাৰীটো দেখিছোঁ। এই চাওক আপোনালোকে, এয়া এই শিলাস্তম্ভসমূহ আচলতে ৰ'দে বৰষুণে অৱহেলিত হৈ পৰি আছে। তাৰ উপৰিও এই শিলাস্তম্ভসমূহত মই ভাবোঁ কিছুমান উদণ্ড যুৱক যুৱতীয়ে এইবোৰ আগ কৰি নষ্ট কৰিব বিচাৰিছে। গতিকে চৰকাৰে, নতুবা চৰকাৰৰ যি পুৰাতাত্ত্বিক আৰু প্ৰত্নতাত্ত্বিক বিভাগ আছে, সেই বিভাগসমূহে উচিত পদক্ষেপ গ্ৰহণ কৰক। এইসমূহ বিজ্ঞানসন্মতভাৱে আৰু সুন্দৰভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰক। আৰু এটা কথা দেখিলোঁ, এই অঞ্চলত এক পৰ্যটনৰ বিৰাট সম্ভাৱনীয়তা আছে। যিটো ভিলেজ টুৰিজিম, যিটো এথনিক টুৰিজিম, এইবিলাক মানুহে বিচাৰি আহে, এথনিক ফুড বিচাৰি আহে, গাঁৱলৈ যাব বিচাৰে। গতিকে এই ৰজাবাৰীৰ চৌপাশে সিঁচৰতি হৈ থকা গাঁওবিলাক যদি অসম চৰকাৰৰ পৰ্যটন বিভাগে যদি গুৰুত্ব দিয়ে, মই ভাবোঁ যদি উন্নয়নৰ ব্যৱস্থা কৰে, বাহিৰত প্ৰচাৰ কৰে, তেতিয়া অসমৰে নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তৰ বা ভাৰতৰ বাহিৰৰ মানুহ ইয়ালৈ আহিব। গতিকে এইটো আশা কৰিছোঁ। আমি সৰুপথাৰ মহাবিদ্যালয় অসমীয়া বিভাগে আজি ইয়ালৈ আহিছোঁ। আমি ইয়াৰ এখন গৱেষণা পত্ৰিকা প্ৰস্তুত কৰিম আৰু আমি তাত কিছুমান যি আমাৰ পৰ্যবেক্ষণ, তাক আমি সন্নিৱিষ্ট কৰিম আৰু কিছুমান পৰামৰ্শ আমি সন্নিৱিষ্ট কৰিম আৰু সেইখিনি অসম চৰকাৰৰ বিভিন্ন বিভাগলৈ আমি প্ৰেৰণ কৰিম। যদি কিবা ব্যৱস্থা গ্ৰহণ কৰে আমি অতিকে সুখী হ'ম। লগতে আমি সকলোকে আহ্বান জনাইছোঁ, আপোনালোক আহক, এই অঞ্চললৈ আহক, ছাত্ৰ ছাত্ৰীক লৈ আহক বা আপোনালোকো আহক আৰু আমাৰ যি ইতিহাস, হাজাৰ বছৰীয়া পুৰণি ইতিহাস, তাৰ মুখামুখি হওক, অভিজ্ঞতা আপোনালোকে লওক। ধন্যবাদ।